পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে দুই এষাৰি কওঁ। তেওঁৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰ তাৰিখ। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁৰ দেউতাকৰ নাম মতিলাল নেহৰু আৰু মাকৰ নাম স্বৰূপৰাণী নেহৰু। তেওঁৰ পত্নীৰ নাম আছিল কমলা নেহৰু। তেওঁৰ জীয়েকৰ নাম ইন্দিৰা গান্ধী আছিল। 1955 চনত ভাৰত চৰকাৰে তেওঁক ভাৰত ৰত্ন বঁটা প্ৰদান কৰিছিল। তেওঁ শিশুক বৰ মৰম কৰিছিল। তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই সমগ্ৰ ভাৰতে তেওঁৰ জন্মদিনটো অৰ্থাৎ প্ৰতি 14 নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। সেইকাৰণে 14 নৱেম্বৰ তাৰিখে শিশু দিৱস হিচাপে পালন কৰা হয়। তেওঁ শিশুসকলক গোলাপ ফুলৰ লগত তুলনা কৰিছিল। এইজনা মহান ব্যক্তি 1964 চনত পৰলোক প্ৰাপ্তি হৈছিল। এই সুযোগতে মই মোৰ সকলো বন্ধু-বান্ধৱী আৰু ভাইটি-ভণ্টি সকলক শিশু দিৱসৰ উপলক্ষে শুভেচ্ছা জনালোঁ। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।